ঘটনা মানে ইয়াৰ পৰা মই 6:30মান বজা গ'লোঁ। এইখিনি ৰাস্তা বাৰু ঠিক না, বহুত মানুহ জমা হৈছে, গাড়ীও আছে আৰু লগত পুলিচ আছে বা এই বাটত আৰু পাব্লিকো আছে। আমি চাইকেল ঠেলি ঠেলি গৈছোঁ, এইখিনি নামিলোঁ আৰু নামোতে আৰু মিটিং হৈ আছে। তাৰমানে চব গোটেই চিনাকিয়ে ল'ৰা, মোক মাতি পেলাই বহিব দিছে, বহিলোঁ। তাৰপিছত এনেকৈ চাইছোঁ গোবিন্দ ছাৰ আৰু আলনা বাইদেউ আছে, সিহঁতে মাতি পেলাই পটকৈ মোক মানে গামোচাটো পিন্ধাই দিছে। হা, এইটো জইনিং মিটিং বুলি নাজানো আমি, মই মিটিং মাৰত যোৱা নাই। ইয়াৰ পৰা মই 6:30 বজাত দোকান বন্ধ কৰি গৈছোঁ আৰু ঘৰত যাব কাৰণে। মাতাৰ মানে গাঁৱৰে ল'ৰা, মানে আছোঁ না অলপ বহি ল'ম বুলি কৈছে। নাই জনোৱা নাই, জইনিং নহয়, মোক একো কোৱা নাই, মানে গামোচাটো পিন্ধাই দিছে আৰু গোবিন্দ ছাৰে। এইটো কথা মই নাজানো। এইটো ক'বই মানুহৰ, ক'বই এইটো ফল্ছ কথা। হা, মই নিজৰ ল'ৰাৰ যে BPF BJP ঘূৰি আছে, বা মই BPF কেনেকৈ জইন কৰিম? হা, এইটোতো ক'বই মানুহ। কেতিয়া? এই নহয়, মই আমি বুৰ্বক নেকি? ল'ৰা যে BJP ঘূৰি আছে, মই আৰু BPF আৰু BPFলৈ যাওঁ নেকি? হা, অঁ, এতিয়া ফাল্ছ, এইটো ভালে দিছে। এতিয়া কি ক'ম মানে, ইয়াতে ভাইৰেল কৰি দিব নালাগিছিলে। আমিতো জানাই নাই, মই দোকান বন্ধ কৰি ঘৰত যোৱা মানুহ আৰু। মানে যোৱা 14 তাৰিখে মইতো BJPৰ কাম কৰি আছিলোঁ। আমি শক্তি কেন্দ্ৰ, শান্তিপুৰ শক্তি কেন্দ্ৰৰ মই আহ্বায়ক হয়। তাৰ মই বিভিন্ন কাম কাজৰ কাৰণে, পাৰ্টিৰ বা দলৰ কামৰ কাৰণে মই ঘৰত থাকিব নাপাওঁ। মোৰ এটা সৰু দোকান আছে, দোকানৰ পৰা দেউতা আৰু সোনকালে বন্ধ কৰিবতো নোৱাৰেতো, অলপ সন্দেহ হৈ গৈছিলে। 6টামান হৈছিলে, যাই থাকোঁতে গাড়ী চাড়ী দেখা পাওঁতে সৰু ৰাস্তা ঠেক। তাৰপিছত আমাৰ চিনাকি সকলোৱে আৰু গাঁৱৰে মানুহ, যাতে থওঁতে আমাৰ কিছুমান ল'ৰাবিলাকে বয়োজ্যেষ্ঠ বুলি সিহঁতক আগত চেয়াৰত বহিব দিলে। তাৰমানে বহাৰ লগে লগে সিহঁতে কি হ'ল, এই আৰণে ট্ৰেক্টৰৰ যোনটো আছে আৰু গামোচা এটা ফুলনি গামোচা দি সিহঁতে আমাৰ দেউতাক বয়োজ্যেষ্ঠ বুলি লগাই দিছে। আৰু দেউতাইতো এইটো ভাবি আছে যে মই বয়োজ্যেষ্ঠ মানুহ লগাইছে ল'ৰাহঁতে। দেউতাও নাজানে যে এইটো জইনিং প্ৰগ্ৰাম বুলি। আৰু আজিকালি কি হয়, য'তে UPPলে মিটিং কৰে, BPFে মিটিং কৰে, তাতেই জইনিং প্ৰগ্ৰামটো কৰি দিয়ে। আমাৰ দেউতাই এইটো নাজানে, চব চিনাকি ল'ৰা যাই জাষ্ট বহিছে, আৰু বহাটো ডাঙৰ কথা নহয় না। আৰু মই যে যোনো পাৰ্টি আহিলেতো এটা বয়োজ্যেষ্ঠ মানুহটোক বিচাৰে, যাত বহোঁতে আৰু তাতে আৰণাইবিলাক বা গামোচা লগাই দিলা। লগাৰ পিছত কি হ'ল, UPPL দলৰ কৈছে যে এইটো অশোকৰ দেউতা বা শক্তি কেন্দ্ৰৰ আহ্বায়কৰ দেউতাই যে UPPলত গৈছে, এইটো হ'বই নোৱাৰে। মই ইমান দিন এটা পাৰ্টিৰ ইমান দিন ৰাত এক কৰি মই যদি কাম কৰি আছোঁ, মোৰ দেউতাই যদি সেনেকৈ যায়, মোকতো ভাল নালাগিব না, হয় না? এইটো কোনোবা এটা ষড়যন্ত্ৰ কৰিছে আমাক ফচাবলৈ, বা মোৰ কাম কৰা দেখা পায়, বা আমি কাম কৰা দেখা পায়। আমাৰ মেনন ছাৰৰ যোনটো এতিয়া ঢৌ আহি আছে, BJPৰ যোনটো ঢৌ দেখা পাইছে, কেনেকৈ যে সিহঁতৰ অলপমান কঁকালটো টেৰা কৰি দিম, ভাঙি দিম, এইটো চেষ্টা কৰি আছে। এইটো ভুল বুজিব নালাগে। মোৰ দেউতাটো একদম সহজ সৰল চিধা মানুহ। এই জইনিং কি হয়, আৰণে লগালে কি হ'ব, বা এইটো পাৰ্টিত গ'লে কি হ'ব, এইটো একো নাজানে। শিক্ষিত আমাৰ নাই, আগৰ দেউতা বুঢ়া বুঢ়ী মানুহ শিক্ষিত নাই। ইয়াতে কোনো ডাউট নাই যে মই ইমান এটা দিন ৰাত এক কৰি ভাত খাব নাপাওঁ, আমি BJP বা মেনন ছাৰৰ কাম কৰি আছোঁ। মোৰ দেউতা কেনেকৈ যাব পাৰে? এইটো কিছুমানৰ ষড়যন্ত্ৰ কৰিব পাৰে আমাক, যে BJPৰ ভাল এটা কৰ্মকৰ্তা বুলি সিহঁতে মোক ডাউন পিচ পেলাবলৈ এইটো কাম কৰিছে। একো নহয়, এইটো নহয় যে যাব, কোনোবাই মাতিছে গৈছে, তাতে জইনিং হ'বলৈতো আগতে পৰামৰ্শ ল'ব লাগে, আপুনি জইনিং হ'ব নে নাই, হয় নে নহয়? আৰু নাম লিষ্ট হ'ব লাগে। এইটো নাম লিষ্ট নোহোৱাকৈ, সোধা পোছা নকৰাকৈ যদি আৰণে কোনোবা লগাই দিয়ে, এইটো পেলাবতো নোৱাৰে, বিচাৰা বুঢ়া মানুহটো। এইটো লগাইছে, একো নহয়, আমি BJP কৰি আছোঁ, মোৰ দেউতা BJP হৈ আছে, মই চব আমাৰ গাঁৱে BJP মই হৈ আছে, ইয়াৰ কোনো ডাউট নাই। ধন্যবাদ। হয়, মই আগতে BPFত কাম কৰিছিলোঁ, বহুত বছৰ থাকিলোঁ, 10 বছৰ নিৰঞ্জন ছাৰৰ কাম কৰিলোঁ। যোনটো 17 বছৰে ধৰক BPFে ৰাজত্ব কৰিছে, 5 বছৰ UPPলে কৰিছে। আমাক পৰিৱৰ্তন লাগে, 5 বছৰটো পৰিৱৰ্তন বুলি খেদালাই ট্ৰেক্টৰে।
আমাক সেইটো পৰিৱৰ্তনটো নালাগে প্ৰকৃত কেনেকৈ পৰিৱৰ্তন এইটোতো আমি বিচাৰোঁ সেইকাৰণে মই বিজেপিত জইনিং হৈছোঁ মই মেনন ছাৰৰ লগতে জইনিং হৈছোঁ এতিয়া মই জইনিং হোৱা বেছি দিন হোৱা নাই মোৰ যোনটো কাম কৰা ষ্টাইল বা যোন আমাৰ গাঁৱৰ প্ৰচাৰ এইটো এইবিলাক চায়ে এইবিলাক বস্তুটো বিৰোধী পাৰ্টিৰ সুবিধাটো লৈ আছে সেইকাৰণে মই 2 মাহ মানে হৈছে বা 2 মাহ 3 মাহ ধৰি লওক মই জইনিং হৈছোঁ বিজেপিত ছাৰৰ লগতে যেতিয়া জইনিং প্ৰগ্ৰাম আছিলে আদালগুৰিত তাতে জইনিং হৈছোঁ আৰু মই এতিয়া বিজেপি হৈ কাম কৰি আছোঁ হয় নাই নাই এইটো আমাৰতো এতিয়া কি হৈছে আমাৰ চাওক চেণ্ট্ৰেলত হওক কেন্দ্ৰত হওক চব আমাৰ বিজেপি চৰকাৰ আছে আমাৰ এতিয়াতো নহয় আমি নাঙলক 17 বছৰ দিলোঁ ট্ৰেক্টৰক 5 বছৰ দিলোঁ কিয়নো আমাৰ কি যাব যে 5 বছৰ আৰু আমি মেনন ছাৰকে দি দিওঁ হয় না নহয় তেওঁৰ কাৰণে আমি 5 বছৰ আজি এটা ভোট মোৰ 5 বছৰ মেনন ছাৰক দি কিয়নো আমাক কি হয়তো আমাক উন্নতি পথত লৈ যাব পাৰে সেইবুলি এটা মেনন ছাৰৰ এটা যোনটো দৃষ্টিভংগী বা ৰাইজক চোৱা বা তেওঁৰ যোনটো স্পীচবিলাক ভাল পাই আমি আৰু চৰকাৰৰ আদৰ্শ নীতিবিলাক বিজেপিৰ ভাল পাই আমি সোমাইছোঁ